শিল্পী সমাজৰ বাবে পুনৰ এক দুখবৰ, কিয়নো জনপ্ৰিয় অভিনেত্ৰীগৰাকী আৰু আমাৰ মাজত নাই। 30 অক্টোবৰ দিনা ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় 35 বছৰীয়া অভিনেত্ৰীগৰাকীৰ মৃতদেহ। স্বামীৰ সৈতে একে ঘৰতে বাস কৰিছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু অভিনেত্ৰীগৰাকীৰ এনে মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছে অনুৰাগীসকলক। জানিব পৰা মতে কিছুদিন ধৰি আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছিল অভিনেত্ৰীগৰাকী। বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে যদিও প্ৰথম দৃষ্টিত এই ঘটনাটো আত্মহত্যা বুলি ধাৰণা কৰা হৈছিল। কিন্তু বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই খবৰটো অহাৰ লগে লগে চিনেমা জগতত নিস্তব্ধতা বিৰাজ কৰিছে। হয়, মালায়ালম ছবি উদ্যোগৰ জনপ্ৰিয় অভিনেত্ৰী ৰেঞ্জুছা মেননৰ মৃত্যু। অভিনেত্ৰীগৰাকীৰ এনে মৃত্যুত এতিয়া সকলোৱে অশ্ৰুসিক্ত নয়নেৰে অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে।